HS second year 2020 sociology question paper solution এইটো থাৰ্ড পাৰ্ট হয়। মই ইতিমধ্যে 1 আৰু 2 মাৰ্কৰ কুৱেশ্যনবোৰৰ কাৰণে এক্সট্ৰাকৈ দুটা ভিডিঅ' বনাইছোঁ। আপোনালোকে প্লিজ ডিছক্ৰিপশ্যন বক্সত চেক কৰিব, মই যাতে লিংক দি দিম। তো এই ভিডিঅ'টো মই কেৱল 4 মাৰ্কছৰ কুৱেশ্যনবোৰৰহে ছল্ভ কৰিম। তো আমাৰ প্ৰথম 4 মাৰ্কৰ কুৱেশ্যনটো আছে ভাৰতৰ জনসাংখ্যিক নীতি সম্পৰ্কে এটা টোকা লিখা। এই এনচাৰটো হ'ল ইয়াতে কুৱেশ্যনটো শেষ হ'ল। নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ি যাওঁ। 15 নম্বৰ কুৱেশ্যনটো আছে জনসাংখ্যিক বিজ্ঞান কি, সামাজিক জনসাংখ্যিক বিজ্ঞান অধ্যয়নৰ গুৰুত্ব সম্পৰ্কে লিখা। এনচাৰটো হ'ল পৰিসৰৰ অন্তৰ্গত। এইখিনিয়ে এই কুৱেশ্যনটো শেষ হ'ল। নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ো। 16 নম্বৰ কুৱেশ্যনটো আছে বজাৰক এক সামাজিক সংস্থাৰে বিশ্লেষণ কৰা। এই এনচাৰটো হ'ল 16 নম্বৰ এটা অপশ্যনেল কুৱেশ্যন আছে, সেইটো হ'ল অনুসূচিত জনজাতিসকলৰ কল্যাণৰ বাবে চৰকাৰী আৰু সাংবিধানিক ব্যৱস্থাসমূহৰ বিষয়ে লিখা। এনচাৰটো হ'ল এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো আছে পৰিয়ালৰ কাৰ্যসমূহৰ বিষয়ে লিখা। এই এনচাৰটো হ'ল 1 নম্বৰটো সামাজিক কাম, 2 নম্বৰটো ব্যক্তিৰ আৰু পৰিয়ালৰ কাম, 3 নম্বৰটো আৰ্থিক বিষয়ৰ কাম, এইবিলাক পৰিয়ালৰ কাম হয়, আৰু 4 নম্বৰটো আছে ধৰ্মীয় কাম। আপোনালোকে ভালকৈ স্ক্ৰীনশ্বট মাৰি এইবিলাক লিখি ল'ব। 17 নম্বৰটো অপশ্যনেল কুৱেশ্যন আছে, সেইটো আছিল জনজাতীয় বৈশিষ্ট্যসমূহ লিখা। তো 1 নম্বৰটো হ'ব সাধাৰণ ধৰ্ম, 2 নম্বৰটো সাধাৰণ বৃত্তি, 3 নম্বৰটো দুৰ্গম অঞ্চলত বসবাস, আৰু 4 নম্বৰটো অন্তৰ্বিবাহী গোট। 18 নম্বৰ কুৱেশ্যনটো আছে নৃগোষ্ঠীয় আত্মপৰিচয় বুলিলে কি বুজা আৰু নৃগোষ্ঠীয় আত্মপৰিচয় উত্থানৰ কাৰণসমূহ উল্লেখ কৰে। এনচাৰটো হ'ল প্ৰতিটোৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। উত্থানৰ কাৰণসমূহ 3টা লিখিব লাগে, কাৰণ 3 মাৰ্কছ আছে অনলি। 1 নম্বৰটো হ'ব আৰ্থিক দিশ, 2 নম্বৰটো শৈক্ষিক দিশ, আৰু 3 নম্বৰটো সাংস্কৃতিক দিশ। 19 নম্বৰ কুৱেশ্যনটো আছে নতুন বজাৰ সৃষ্টিত ঔপনিৱেশিকতাবাদৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখে। ইয়াৰ এনচাৰটো হ'ল আপোনালোকে বুজি পাইছে চাগে, কিবা অসুবিধা হ'লে প্লিজ কমেণ্টত জনাব। 20 নম্বৰ কুৱেশ্যনটো আছে সাম্প্ৰদায়িকতাবাদ কি আৰু সাম্প্ৰদায়িকতাবাদ সৃষ্টিৰ কাৰকসমূহ কি কি। তো এনচাৰটো হ'ল সাম্প্ৰদায়িকতাবাদ হ'ল একোটা সম্প্ৰদায় সৰ্বভাৰতীয় চিন্তাধাৰাৰ পৰা পৃথক পৃথক হৈ আহি নিজা সম্প্ৰদায়ৰ আত্মপৰিচয় আৰু আত্মবিকাশ জগাই তোলা। মই যিখিনি মাৰ্ক কৰিছোঁ খালি সেইখিনি লিখিলে হ'ব, বাকীখিনি লিখিব নালাগে। আৰু সাম্প্ৰদায়িকতাবাদ সৃষ্টিৰ মূল কাৰকসমূহ হ'ল 1 নম্বৰ ৰাজনৈতিক শোষণ। এইটো সাম্প্ৰদায়িকতাবাদ সৃষ্টি কৰিব পাৰে, মই যিখিনি মাৰ্ক কৰিছোঁ সেইখিনি লিখিলে হ'ব। 2 নম্বৰটো ভৌগোলিক অৱস্থান সূচনা কৰে, মই যিখিনিলৈকে মাৰ্ক কৰিছোঁ সেইখিনি লিখিব লাগিব এইটো। আৰু 3 নম্বৰটো চৰকাৰী নীতি, আৰু 4 নম্বৰটো ঐতিহাসিক পটভূমি। আপোনালোকে 6 মাৰ্কৰ কাৰণে পঢ়িব পাৰে, মই দেখুৱাই দিছোঁ মনস্তাত্ত্বিক দিশ, সেইটো লিখিব পাৰে, বা যাতায়াতৰ পৰিবহণৰ সুবিধা এইখিনি লিখিব পাৰে। আপোনালোকে যিকেইটা 4টা ইচ্ছা সেইকেইটা আপুনি লিখিব পাৰে। মই আপোনালোকক গোটেইকেইটা দেখুৱাই দি আছোঁ। আপোনাৰ নিজৰ ইচ্ছামতে লিখিব। 21 নম্বৰ কুৱেশ্যনটো আছে ৰাষ্ট্ৰীয় সংহতি কি, ভাৰতৰ ৰাষ্ট্ৰীয় সংহতিৰ বাধা সৃষ্টি কৰা কাৰকসমূহৰ বিষয়ে আলোচনা কৰা। তো আমাৰ ৰাষ্ট্ৰীয় সংহতি হ'ল সহায় সহানুভূতি, এইখিনি প্ৰস্তুত কৰিব। সহায় সহানুভূতি বুজা পৰা আৰু এৰা ধৰাৰ মাধ্যমত আত্মপ্ৰত্যয় আৰু আত্মবিশ্বাসৰ ভিত্তিত দেশৰ সমগ্ৰ নাগৰিকৰ মাজত সম্প্ৰীতি গঢ়ি তুলিব পৰা মুঠ পৰিৱেশকেই ৰাষ্ট্ৰীয় সংহতি বুলিব পাৰি। আপোনালোকে কিবা বুজাত অসুবিধা আছে মোক জনাব, মই আপোনালোকক বেলেগকৈ দিম এইটো ভিডিঅ'। তো ৰাষ্ট্ৰীয় সংহতি বিনষ্ট কৰা কাৰকসমূহ হ'ল সাম্প্ৰদায়িকতাবাদ প্ৰধানকৈ। তো এইখিনি কথা অলপ বহলাই লিখিছোঁ। ইয়াৰে জ্বলন্ত উদাহৰণ মই যিখিনিলৈকে মাৰ্ক কৰিছোঁ আপোনালোকে দেখা পাইছে চাগে, সেইখিনি লিখিলে ইয়াৰ এনচাৰটো শেষ হ'ল।
22 নম্বৰ কুৱেশ্যনটো আছে অসমৰ চাহ উদ্যোগৰ বিষয়ে টোকা লিখে। এই এনচাৰটো হ'ব আপোনালোকে মই দেখুৱাই দিছোঁ যে 1823 খ্ৰীষ্টাব্দত ৰবাৰ্ট বুছে গড়গাঁও চিংফু গ্ৰামৰ পৰা চাহ গছৰ সম্ভেদ পায়। 1837 খ্ৰীষ্টাব্দত গৰ্ডন চাহ বেচি দেশৰ পৰা মানুহ আনি অসমৰ চাহ প্ৰস্তুত কৰে। এই চাহৰ কিছু অংশ ইংলেণ্ডলৈ পঠাইছিল আৰু ইংলেণ্ডৰ পৰা অসমৰ চাহপাতে চীনৰ চাহপাতৰ লগত ফেৰ মাৰিব পাৰিব বুলি মন্তব্য পাইছিল। ফলত অসমত চাহ খেতিৰ প্ৰসাৰ বাঢ়িল। 1840 চনত জয়পুৰ চাহ বাগিচাখন অসম কোম্পানীয়ে কিনি লয়। কিছুদিনৰ ভিতৰতে উজনি অসমত আৰু 9খন চাহ বাগিচা প্ৰতিষ্ঠা হয়। 1855 চনত চিলেট আৰু কাছাৰতো চাহ বাগিচা স্থাপিত হয়। ক্ৰমে চাহ খেতিৰ সম্প্ৰসাৰণৰ বাবে বহু ঠাইত গছ-গছনি কটা আৰম্ভ হয়। চাহ খেতিৰ উন্নত পদ্ধতি আৰু বিজ্ঞানসন্মত প্ৰণালীৰ প্ৰয়োগ ঘটে। চাহ বাগিচা স্থাপনৰ বাবে ব্ৰিটিছ চৰকাৰে কেৱল ইংৰাজ লোককহে মাটি লিজত দিয়াৰ বাবে স্থানীয় ৰাইজ অসন্তুষ্ট হৈছিল। আনকি ভাৰতৰ কিছুমান ব্যক্তিয়ে চাহ বাগিচাত কাম কৰিবলৈ অনীহা প্ৰকাশ কৰিছিল। ফলত ব্ৰিটিছসকলে অসমৰ চাহ বাগিচাসমূহলৈ অসমৰ বাহিৰৰ পৰা বনুৱাসকলক বসবাসৰ সুবিধা দিয়া, তেওঁলোকৰ বাবে নীতি-নিয়ম প্ৰৱৰ্তন কৰা আদি কামত মনোনিৱেশ কৰিব লগা হৈছিল। কিন্তু চাহ বাগানৰ মালিকসকল অসমৰ বাহিৰৰ পৰা অনা হাজাৰ হাজাৰ বনুৱাক প্ৰবঞ্চনা কৰিছিল। এইখিনিলৈকে এনচাৰটো পাৰফেক্ট হ'ব। নেক্সট কুৱেশ্যন ফালে আগবাঢ়ি যাওঁ। 22 নম্বৰ আৰু এটা অপশ্যনেল কুৱেশ্যন আছিল, সেইটো আছিল পাশ্চাত্যকৰণে কেনেদৰে ভাৰতীয় সমাজলৈ পৰিৱৰ্তন আনিছে ব্যাখ্যা কৰা। এই এনচাৰটো হ'ব জাতীয় ব্যৱস্থা পৰিৱৰ্তন। জাতীয় ব্যৱস্থা পৰিৱৰ্তনটো অকল লিখিলে নহ'ব, ইয়াত কেইটামান পইণ্টটো লিখিব লাগিব, লগত এড কৰিলে ভাল হ'ব। তো সেইখিনি লিখাৰ পিছত আপোনালোকে 1 নম্বৰ উদ্যোগীকৰণ, নগৰীকৰণ আৰু পৰিবহণ উন্নতি এই 3টা পইণ্ট লিখি দিলে ভাল হ'ব বস্তুটো। সুবিধা হৈছে বুজাবুজি হোৱাত সুবিধা হৈছে সেইখিনি লিখিলে হ'ব, বেছি ডাঙৰ লিখিব নালাগে যিহেতু 1 মাৰ্কে থাকিব ইয়াত। এতিয়া জাতীয় ব্যৱস্থা পৰিৱৰ্তনটো সুবিধা হৈছে এইখিনিলৈকে লিখিলে হ'ব। 2 নম্বৰটো হ'ব অস্পৃশ্যতা পৰিৱৰ্তন, এইটো গৈছিলৈকে মই যিখিনি মাৰ্ক কৰিছোঁ সেইখিনি লিখিব। 3 নম্বৰটো নাৰী পৰিস্থিতিৰ পৰিৱৰ্তন, এইটো মহিলাৰ বিশেষ পাৰ্থক্য নাই, মই মাৰ্ক কৰাখিনি লিখিলে হ'ব। আৰু 4 নম্বৰটো সমাজ সংৰচনা পৰিৱৰ্তন, সমাজতে অতি গতিশীল হৈ পৰিছে, এইখিনিলৈকে লিখিলে হ'ব। নেক্সট কুৱেশ্যনৰ ফালে যাওঁ। আমাৰ 4 মাৰ্কৰ লাষ্ট কুৱেশ্যনটো আছে গোলকীকৰণৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা। এই এনচাৰটো হ'ব গোলকীকৰণটো সম্পূৰ্ণ নতুন ধাৰণা নহয়। দুই নম্বৰটো গোলকীকৰণৰ উৎপাদনৰ গোলকীকৰণকো বুজায়। আৰু 3 নম্বৰ ৰপ্তানিৰ ওপৰত গুৰুত্ব প্ৰদান। আৰু 4 নম্বৰ দেশৰ অৰ্থনীতিয়ে গোলকীয় অৰ্থনীতিৰ ওপৰত নিৰ্ভৰ কৰে। মই এই ভিডিঅ'টোত গোটেইকেইটা কুৱেশ্যনৰ এনচাৰবিলাক কৈ দিয়া নাই, কাৰণ কৈ দিলে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব, সেইকাৰণে মই আকৌ ভিডিঅ'টোৱে শ্বুট কৰি দিছোঁ। আপোনালোকে প্লিজ কিবা অসুবিধা পালে মোক জনাব, মই নেক্সট টাইমৰ পৰা সেইবিলাক ভুল ত্যাগ কৰাৰ যত্ন কৰিম।